ছাত্ৰ ছাত্ৰীসকল তোমালোকক নমস্কাৰ জনাইছোঁ। তোমালোকে কিতাপ বহি আৰু কলম উলিয়াই ল'বা। আজি পাঠ আৰম্ভ হোৱাৰ আগতে আমি এখন ফটো চাই লওঁ আহাছোঁ। ইয়াত তোমালোকে দেখিছা এইখন ছবিত গছ আছে, ঘৰ আছে, পাহাৰ আছে, সূৰ্য আছে, মেঘ আছে, এয়া গছ, এয়া নদী, এয়া নাও বান্ধি থোৱা আছে আৰু তলত চোৱা এয়া বান্দৰ, এয়া চৰাই, মানুহ, বাঘ, এয়া গছ, ষাঁড় গৰু, পানীত থকা জীৱ, ঘৰিয়াল, এয়া ঘড়ী, জাইলোফোন, গাড়ী আৰু ৰেলগাড়ী। ঠিক এনেকুৱা ধৰণৰ আৰু বহুতো বস্তু তোমালোকৰ ঘৰৰ চাৰিওফালে আছে। তোমালোকে নিশ্চয় সেইবিলাক দেখিছা। গতিকে আজি আমি তোমালোকৰ পাঠত থকা আমাৰ পৰিৱেশ নামৰ পাঠটিৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তোমালোকে নিশ্চয় দেখিছা তোমালোকৰ ঘৰৰ চাৰিওফালে গছ গছনি, গৰু ছাগলী, মানুহ, ঘৰ দুৱাৰ, পৰ্বত পাহাৰ, নদী, বায়ু, সূৰ্যটো তোমালোকে দেখিছা, চন্দ্ৰ আকাশত দেখিছা, তৰা দেখিছা। এই সকলোবিলাক মিলিয়েই হৈছে আমাৰ পৰিৱেশ। গতিকে তোমালোকক যদি সোধা হয় পৰিৱেশ কাক বোলে, তেতিয়াহ'লে তোমালোকে ক'ব লাগিব আমাৰ চাৰিওফালে থকা মানুহ, গৰু, জীৱ জন্তু, গছ গছনি, পৰ্বত পাহাৰ, চৰাই চিৰিকটি আদি সকলোবিলাক মিলি হৈছে আমাৰ পৰিৱেশ। এতিয়া কথা হ'ল পৰিৱেশত আমি বিভিন্ন ধৰণৰ বস্তু দেখিছোঁ। কিছুমানৰ জীৱ আছে আৰু কিছুমানৰ জীৱ নাই, নহয় জানো? এতিয়া চোৱা এই পৰিৱেশৰ এই বস্তুবিলাকক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে জৈৱিক পৰিৱেশ, আনটো হৈছে অজৈৱিক পৰিৱেশ। আকৌ জৈৱিক পৰিৱেশৰ ভিতৰত হৈছে কি মানুহ, জীৱ জন্তু, চৰাই চিৰিকটি, মাছ, কাছ, উদ্ভিদ, পানীত কিছুমান ফুল ফুলে তোমালোকে নিশ্চয় দেখিছা, যেনে পদুম ফুল, ভেট ফুল, মেটেকা ফুল, এইবিলাক এই সকলোবিলাকেই হৈছে আমাৰ জৈৱিক পৰিৱেশৰ অন্তৰ্গত। আৰু অন্যহাতে অজৈৱিক পৰিৱেশ, যিবিলাকৰ জীৱ নাথাকে সেইবিলাক হৈছে অজৈৱিক পৰিৱেশ। এতিয়া অজৈৱিক পৰিৱেশৰ অন্তৰ্ভুক্ত হৈছে আকাশ, বালি, ইয়াত বালি থোৱা আছে, বালিৰ লগত শিলো আছে, তোমালোকে নিশ্চয় দেখিবলৈ পাইছা। এয়া বালি, এয়া মাটি আৰু এয়া শিল, এইবিলাক হৈছে আমাৰ অজৈৱিক পৰিৱেশৰ অন্তৰ্ভুক্ত। আমাৰ ঘৰ দুৱাৰ, ৰাস্তা ঘাট এইবিলাকো অজৈৱিক পৰিৱেশৰ ভিতৰতে পৰিব। আনহাতে জৈৱিক পৰিৱেশক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে প্ৰাণী আৰু আনটো হৈছে উদ্ভিদ। গতিকে প্ৰাণীৰ ভিতৰত কি হ'ব? উদাহৰণ মানুহ, গৰু, ছাগলী, কুকুৰ, মেকুৰী, অন্যান্য হাবিত থকা বনৰীয়া জীৱ জন্তু, আমাৰ পোহনীয়া চৰাই চিৰিকটি আদিৰ পৰা সকলোবিলাকে প্ৰাণীৰ অন্তৰ্ভুক্ত হ'ব। ইয়াৰ উপৰিও পানীত থকা যিবিলাক জীৱ আছে সেইবিলাকো পানীৰ অন্তৰ্ভুক্ত হ'ব। আনহাতে উদ্ভিদ, এতিয়া উদ্ভিদৰ ভিতৰত যিমানবিলাক গছ গছনি আছে, ইয়াৰ উপৰিও লতাজাতীয় গছ আছে, এই সকলোবিলাকেই হ'ব উদ্ভিদৰ অন্তৰ্ভুক্ত। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পালা আমাৰ পৰিৱেশৰ অন্তৰ্ভুক্ত বস্তুবিলাকৰ কথা। এতিয়া তোমালোকৰ প্ৰশ্নাৱলীত আছে পৰিৱেশত কি কি বস্তু থাকে। তোমালোকে লিখিব লাগিব পৰিৱেশত বিভিন্ন প্ৰকাৰৰ বস্তু থাকে, যেনে ঘৰ দুৱাৰ, মানুহ, গৰু, পৰ্বত পাহাৰ, ৰাস্তা ঘাট ইত্যাদি। ২ নম্বৰ প্ৰশ্ন আছে পৰিৱেশৰ ভাগ কেইটা আৰু কি কি? পৰিৱেশৰ ভাগ হৈছে দুটা। সেই দুটা হৈছে কি? ইয়াত লিখি দিয়া আছে জৈৱিক পৰিৱেশ আৰু অজৈৱিক পৰিৱেশ। ৩ নম্বৰ প্ৰশ্ন আছে জীৱবোৰক কি কি ভাগত ভাগ কৰা হৈছে? জীৱবোৰক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে প্ৰাণী, আনটো হৈছে উদ্ভিদ। এতিয়া ছাত্ৰ ছাত্ৰীসকল ৪ নম্বৰ প্ৰশ্নৰ উত্তৰত আছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ নিশ্চয় কৰিব পাৰিবা, নহয় জানো? এতিয়া ৫ নম্বৰ প্ৰশ্নত দিয়া আছে জীৱ আৰু জড় পদাৰ্থৰ ৫টাকৈ উদাহৰণ দিয়া। গতিকে জীৱৰ উদাহৰণ দিব লাগিব মানুহ, গৰু, ছাগলী, কুকুৰ, গছ ইত্যাদি। আনহাতে জড় পদাৰ্থৰ উদাহৰণ হিচাপে তোমালোকে লিখিব পাৰিবা শিল, বালি, মাটি, ঘৰ দুৱাৰ ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল ৬ নম্বৰ প্ৰশ্নত দিয়া আছে পানীত ফুলা ফুল ৩ বিধৰ নাম লিখা।
তোমালোকে নিশ্চয় দেখিছা পানীত ফুলি থাকে ধুনীয়া পদুম ফুল, দেখিব পাৰিবা মেটেকা ফুল, ভেট ফুল ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় এই পাঠটোৰ ওপৰত কিছু জ্ঞান লাভ কৰিলা। ঘৰত পাঠটো ভালদৰে পঢ়িবা আৰু তোমালোকৰ কাৰণে মই 2টা প্ৰশ্নৰ উত্তৰ বোৰ্ডত লিখি দিছোঁ, তোমালোকে বহি টুকি ল'বা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ।